ভাৰতবৰ্ষৰ পৰা বেলেগ হৈ পাকিস্তান আৰু বাংলাদেশ এখন দেশ হোৱাৰ কথা আমি সকলোৱে জানো। আজি আলোচনা কৰোঁ হওক সেই কেইবাখনো দেশৰ কথা, যিবোৰ দেশ এসময়ত ভাৰতৰ সৈতে লগ হৈ ভাৰতবৰ্ষক আৰ্যৱত নামেৰে এখন বিশাল দেশৰ অধিকাৰী কৰিছিল। কি কাৰণ আছিল বাৰু যাৰ বাবে আৰ্যৱতৰ এটা অংগ বেলেগ হৈ এখন দেশৰ গঠন হ'ব লগা হৈছিল? বলক তেন্তে এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰি আজিৰ এই ভিডিঅ'টোৰ মাজত সোমাই যাওঁ। আৰ্যৱত জ্ঞান বিজ্ঞান আৰু কৃষিৰ ক্ষেত্ৰত যথেষ্ট সমৃদ্ধিশালী আছিল। সামাজিক আৰু সাংস্কৃতিক দিশৰ পৰাও বহুগুণে উন্নত আছিল। তেতিয়া আফগানিস্তান, ইৰাণ, পাকিস্তান, টিবেট, ভূটান, ম্যানমাৰ, বাংলাদেশ, শ্ৰীলংকা আৰু নেপালকে ধৰি ভাৰতবৰ্ষৰ সীমা বৰ্তমানৰ মালয়েছিয়া, ফিলিপিনছ, থাইলেণ্ড, ছিংগাপুৰ, ভিয়েটনাম, ইণ্ডোনেছিয়া আৰু কম্বোডিয়ালৈকে বিয়পি আছিল। কিন্তু সময়ৰ গতিত সকলোবোৰ বিচ্ছিন্ন হৈ পৰিছিল। ইয়াৰ প্ৰমাণ আমি ইয়াৰ পৰা পাব পাৰোঁ যে ইতিহাসত কেতিয়াও আমি শুনা পোৱা নাছিলোঁ আফগানিস্তান, পাকিস্তান, নেপাল, ভূটান, ম্যানমাৰ, বাংলাদেশ আদি দেশসমূহৰ কেতিয়াবা আক্ৰমণ হৈছিল। কাৰণ এই দেশসমূহ কেতিয়াও অস্তিত্বত থকাই নাছিল। আৰ্যৱতৰ প্ৰথম ৰজা বুলি মহাৰিষি মুনুক ধৰা হয়, যাৰ বিষয়ে ইতিহাসৰ লিখনিও দেখা পাওঁ। মহাৰিষি মুনুৰ পাছতো ইয়াত বিভিন্ন সময়ত বিভিন্নজন মহাৰজাৰ সহায়ত হাজাৰ হাজাৰ বছৰলৈকে শান্তিৰে শাসন চলোৱা হয়। মহাভাৰতৰ ৰজা যুধিষ্ঠিৰলৈকে ইয়াত কোনো ধৰণৰ বিভাজন দেখা পোৱা যোৱা নাছিল। কিন্তু মহাভাৰতৰ যুদ্ধৰ পাছতে আৰ্যৱতৰ মাজত কিছুমান ফাট মেলা দেখা পোৱা গৈছিল। কিন্তু তাৰ পাছতো ভাগ হৈ হাজাৰ হাজাৰ বছৰ সকলোৱে নিজৰ মতে শান্তিৰে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু গুপ্ত বংশৰ অন্ত হোৱাৰ পিছত ফ্ৰেঞ্চ, ডচ, কুছান, চক, য়মন, ইউনানী, মোগল আৰু ব্ৰিটিছৰ দ্বাৰা বিদেশী আক্ৰমণৰ ফলত আৰ্যৱতৰ অংগসমূহ ভাগি টুকুৰা হোৱা দেখিব পোৱা গৈছিল। আজিৰ আফগানিস্তান, কান্ধাৰ আৰু কম্বোজা লগ হৈ নিৰ্মাণ হৈছিল। ইয়াত আগতে হিন্দু আৰু পাৰ্চী লোকসকলৰ শাসন চলিছিল আৰু তাৰ পাছতে বৌদ্ধ ধৰ্ম প্ৰচলন হৈছিল। পাছলৈ বিদেশী আক্ৰমণৰ সন্মুখীন হ'ব লগা হৈছিল। মহাভাৰতৰ গান্ধাৰী আৰু মামা শকুনি আফগানিস্তানৰ পৰাই আছিল। ব্ৰিটিছসকলে 19 আগষ্ট 1919 চনত আফগানিস্তানক বেলেগ ৰাষ্ট্ৰ হিচাপে ঘোষণা কৰি দিয়ে। নেপাল আৰ্য সংস্কৃতিৰ মুখ্য কেন্দ্ৰ আছিল। ৰামায়ণৰ মা সীতা আৰু বৌদ্ধদেৱৰ জন্মস্থান নেপালেই আছিল। 1923 চনত নেপালে যুক্তৰাষ্ট্ৰৰ সৈতে কৰা চুক্তিৰ পাছতে নেপাল এখন ইণ্ডিপেণ্ডেণ্ট দেশ হৈ পৰে। ভূটানত এতিয়াও বৈদিক আৰু বৌদ্ধ ধৰ্ম মানি চলা লোকসকলে বসবাস কৰে। ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছত ভূটানো ভাৰতৰ পৰা সম্পূৰ্ণভাৱে বেলেগ হৈ গৈছিল। টিবেট এসময়ত হিন্দু সনাতন ধৰ্মৰ কেন্দ্ৰ আছিল। পাছলৈ ইয়াত বৌদ্ধ ধৰ্মৰ প্ৰচলন হৈছিল। টিবেটক ভাৰতৰ পৰা বেলেগ হোৱা সিদ্ধান্ত চন 1913-14 চিমলাত আয়োজিত এখন সভাত লোৱা হৈছিল। এই সভাখনত ভাৰত, চীন আৰু টিবেটৰ নেতাসকলে ভাগ লৈছিল। প্ৰথমতে ইৰাণৰ নাম আৰিয়ান আছিল। কোৱা হয় আগতে ভাৰতৰ আৰ্য লোকসকল তাত বসবাস কৰিছিল। 7ম শতাব্দীৰ পাছত ইৰাণত কাষৰ দেশসমূহে আক্ৰমণ কৰে আৰু শাসনভাৰ নিজৰ হাতলৈ লৈ লয়। 1ম শতাব্দীৰ সময়ত কম্বোডী নামৰ এজন ব্ৰাহ্মণে কম্বোডী নামৰ এখন হিন্দু ৰাজ্যৰ স্থাপন কৰিছিল। এটা আশ্চৰ্যজনক কথা যে হিন্দুৰ আটাইতকৈ ডাঙৰ মন্দিৰটো কম্বোডিয়াত আছে। বিষ্ণুৰ এই বিশাল মন্দিৰ দৰ্শন কৰিলে প্ৰাচীন অসম ভাৰতৰ ওপৰত সঁচাকৈ গৌৰৱ হৈ পৰে। ইণ্ডোনেছিয়াতো আগতে হিন্দু ধৰ্মৰ প্ৰচলন আছিল। এতিয়াও ইয়াত এটা ৰাম মন্দিৰ আছে। কিন্তু ইয়াতো অনেক আক্ৰমণ হয়, যাৰ ফলত ইণ্ডোনেছিয়াও ভাৰতৰ পৰা বেলেগ হৈ পৰে। ম্যানমাৰৰ নাম প্ৰথমে বৰ্মা আছিল। যেতিয়া ব্ৰিটিছসকল ভাৰতলৈ আহে তেতিয়া তেওঁলোকে ভাৰতৰ ওপৰত শাসন চলায় আৰু অৱশেষত 4 জানুৱাৰী 1948 চনত ম্যানমাৰ স্বাধীন হৈ পৰে আৰু এখন দেশৰ নিৰ্মাণ কৰে। মালয়েছিয়াও প্ৰথমতে ভাৰতৰে অংগ আছিল। প্ৰথমে ইয়াত হিন্দু ধৰ্মৰ প্ৰচলন আছিল। পাছলৈ বৌদ্ধিষ্ট ধৰ্মৰ প্ৰচলন হয়। বাকী দেশসমূহৰ দৰে মালয়েছিয়াও বিদেশী আক্ৰমণৰ বাবেই বেলেগ হৈ পৰে। থাইলেণ্ড পৃথিৱীৰ ভিতৰত এখন বহুত ধুনীয়া ঠাই। থাইলেণ্ড তেতিয়া ভাৰতৰে অংগ আছিল। ভাৰতীয় ইতিহাস অনুসৰি থাইলেণ্ডৰ নাম আগতে ছিয়াম দেশ আছিল। 1932 চনত এই দেশখন সাংবিধানিক নৈতিকতা বনিছিল। পাকিস্তান আৰু বাংলাদেশ ভাৰত স্বাধীন হোৱাৰ পাছত বেলেগ হৈ পৰিছিল। ভাৰতৰ পৰা বেলেগ হৈ বৰ্তমান এখন দেশ হোৱা সকলোবোৰ দেশৰ সৈতে ভাৰতৰ সম্পৰ্ক বহুত ভাল হোৱা দেখিব পাওঁ। কিন্তু পাকিস্তানৰ লগতে প্ৰায় বিবাদ হোৱা দেখিব পোৱা যায়। বৰ্তমানলৈকে 4খনকৈ মেজৰ ৱাৰো হোৱা দেখিব পোৱা গৈছিল এই দেশ দুখনৰ মাজত। সঁচাকৈ ভাৰতবৰ্ষৰ এই অখণ্ড ভাৰতৰ যেতিয়া মেপখন দেখা পাওঁ তেতিয়া আমাৰ ভাৰতৰ ইতিহাসৰ ওপৰত গৌৰৱ হৈ উঠে। আজিৰ এই ভিডিঅ'টো ইমানলৈকে আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে শ্বেয়াৰ এটা কৰি দিব নাপাহৰিব। আজিলৈ আহিছোঁ। জয় আই অসম।